বন্ধুসকল আজি মই আপোনালোকলৈ লৈ আহিছোঁ অৰেঞ্জ সুইট চাওকচোন কি সুন্দৰ হৈছে একদম অৰেঞ্জটোৰ নিচিনা হৈছে দেখিবলৈ বনাবলৈও অতি সহজ মাত্ৰ দুবিধ বা তিনিবিধ ঘৰুৱা সামগ্ৰীৰে আপুনি এই বস্তুটো প্ৰস্তুত কৰিব পাৰিব ইয়াত জুইৰ ব্যৱহাৰ নহয় অতি সহজতেই আপুনি ঘৰতে প্ৰস্তুত কৰিব পাৰিব মাত্ৰ 5 মিনিট সময়ৰ প্ৰয়োজন হ'ব কেতিয়াবা আমাৰ ঘৰত আলহী আহে কোনো ধৰণৰ মিঠাই বা ধৰণৰ বস্তু নাথাকিলে আমি কি কৰিম কি নকৰিম এনেকুৱা লাগে আহকচোন আপোনালোকে অতি সহজতে এইবিধ প্ৰস্তুত কৰি এইবিধ মিঠাই প্ৰস্তুত কৰি খুৱাব পাৰিব অৰেঞ্জ সুইট প্ৰস্তুত কৰিবৰ বাবে মই কেইখনমান থিনাৰ বিস্কুট লৈছোঁ আপোনালোকে মেৰিগোল্ড বা থিনাৰ বিস্কুট যিকোনো ল'ব পাৰে এইখিনি ভালদৰে মিক্সিত গুড়ি কৰি ল'ম মিক্সিত গুড়ি কৰি আনিলোঁ মই বিস্কুটখিনি এতিয়া মই এটা বাউল লৈছোঁ বাউলটো প্ৰথমে ঘিৰে গ্লিজ কৰি ল'ম মই আধা চামুচমান ঘি লৈছোঁ আৰু বাউলটো ভালদৰে মোহাৰি ল'ম এতিয়া মই ইয়াত 2-3 চামুচমান আমুল তাজা গাখীৰ দিম আপোনালোকে গৰু গাখীৰো ব্যৱহাৰ কৰিব পাৰিব কিন্তু গৰু গাখীৰ ব্যৱহাৰ কৰিলে আপুনি অকণমান গৰম কৰি ডাঠ কৰি ল'ব লাগিব কাৰণ গৰু গাখীৰটো অলপ পাতল হয় বা কনডেন্স মিল্কো ব্যৱহাৰ কৰিব পাৰিব এতিয়া মই 2 চামুচ ইয়াত বিটৰ ৰস দি দিছোঁ আপোনালোকে বিটৰ ৰসো দিব পাৰে বা কোনো ধৰণৰ অৰেঞ্জ বা ৰেড ফুড কালাৰো ইউজ কৰিব পাৰিব মই ঘৰুৱাভাৱে বিটৰ ৰসেই ব্যৱহাৰ কৰিছোঁ এতিয়া মই বিস্কুটৰ গুড়িখিনি তাত অলপকৈ মিহলাই যাম বিস্কুটৰ গুড়িৰ লগত মই অলপমান মিল্ক পাউডাৰ ব্যৱহাৰ কৰিম মই আধা বাটি মিল্ক পাউডাৰ লৈছোঁ সেইখিনিও তাৰ লগত ভালদৰে মিক্স কৰি ল'ম এইবিধ মিঠাই প্ৰস্তুত কৰিবলৈ কোনো ধৰণৰ জুই বা ব্ৰেক কৰিব নালাগে ভালদৰে এনেদৰে বিস্কুটৰ গুড়ি আৰু মিল্ক পাউডাৰখিনি সানি ল'ব লাগিব এতিয়া মই বাকী থকা মিল্ক পাউডাৰ আৰু বিস্কুটৰ গুড়িখিনিও এড কৰিম এতিয়া যদি আপুনি মঠুতে অকণমান টান দেখে 2-3 চামুচমান মিল্ক আপুনি এড কৰিব পাৰিব মিল্কখিনি এড কৰি আপুনি ভালদৰে আটা মঠাৰ নিচিনাকৈ মঠিব লাগিব যিমানেই সুন্দৰকৈ মঠে সিমানেই আমাৰ মিঠাইটো বেছি ধুনীয়া হয় মোৰ প্ৰায় মঠা হৈ গৈছে আৰু ইয়াত অকণমান ঘিৰে গ্লিজ কৰি আৰু 1-1.5 মিনিট সময় মই এইখিনি মঠি ল'ম মঠাৰ পিছত আপোনাৰ এনেকুৱা লাগিব যেনেকৈ আমি আটাটো মাৰি থ'লে যেনেকুৱা লাগে তেনেকুৱা হ'ব দেখিবলৈ চাওক মোৰ মঠাটো হৈ গৈছে এতিয়া মই ইয়াৰ পৰা সৰু সৰু বল প্ৰস্তুত কৰি ল'ম আপুনি নিজৰ পচন্দ অনুসৰি চাইজ দিব পাৰিব মই অলপমান এটা লাডুৰ সমানকৈ ৰাউণ্ডকৈ শ্বেপ দি যাম শ্বেপ দিওঁতে আপুনি চাব যাতে কোনো ধৰণৰ স্কেচ থাকি নাযায় বলটোত এতিয়া মই লঙেৰে ইয়াৰ ওপৰটো ডেক'ৰেট কৰিম যিটো দেখিলে আপুনি একদম লাগিব যেন এই একেবাৰে সঁচা অৰেঞ্জটোৱেই সেই দেখিবলৈও খুব ধুনীয়া লাগে লঙেৰে একেবাৰে অৰেঞ্জটোৰ গতে লাগে এনেদৰে মই গোটেইখিনি বল প্ৰস্তুত কৰি ল'ম দেখিবলৈও বৰ ধুনীয়া লাগে এয়া চাওক মোৰ অৰেঞ্জ সুইটখিনি প্ৰস্তুত হৈ গৈছে এই বনাবলৈ কোনো ধৰণৰ কষ্ট নহয় জুইৰ ব্যৱহাৰ নহয় মাত্ৰ বিস্কুটৰ গুড়ি আৰু মিল্ক পাউডাৰ ব্যৱহাৰ কৰিয়ে ইমানখিনি মিঠাই প্ৰস্তুত কৰিব পাৰি অতি সহজ আপোনালোকেও এনেকৈ ঘৰতে এবাৰ ট্ৰাই কৰিবচোন খায়ো খুব ভাল লাগে আৰু ষ্ট'ৰো কৰি থ'ব পাৰিব